Hi viewers, Darin Gogoi's Blogs and Musicor an eta video loi apunalokok swagatam janaisu. Apunaloke rong channelor jonopriyo dharabahik Alakanandar Arjunok chini paisene ahok aji teor bikhoye janu. Teor prokit nam hoise moonkumarsaikia. Teor ghor Bogidol sivasagarot. Teor ghorot ma deuta aru baideu dugoraki ase. শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট লগতে টেট পাষ্ট স্কুলত থাকোতে গাঁৱত পতা সতি সাধনী নাটকত তিনিটা বেলেগ বেলেগ চৰিত্ৰত অভিনয় কৰিছিল হেয়াই আৰম্ভণি গুৱাহাটীত আহি প্ৰথম নাটক নহয় কেমেৰাৰ কামেৰেই অভিনয়ৰ জীৱনৰ আৰম্ভ কৰিছিল প্ৰথম অভিনয় জনপ্ৰিয় বিহু ভিচিডি junmoni য'ত জনপ্ৰিয় কৌতুক অভিনেতা হিৰণ্য ডেকাৰ লগত একেলগে কাম কৰিছিল আৰু লগতে আছিল তেওঁৰ অভিনয় বন্ধু নৱজ্যোতি গগৈ আৰু জনপ্ৰিয় অভিনেতা ভগৱত প্ৰীতম ভিচিডি অভিনয়ৰ লগে লগে তেওঁ কেইবাটাও বিজ্ঞাপনতো অভিনয় কৰে তাৰ পাছতে খুৱাব দা ডেঞ্জাৰ জোন নামৰ সিনেমা এখনতো অভিনয় কৰিছে 40ৰ অধিক নাটকত অভিনয় কৰা শিৱসাগৰৰ গৌৰৱ মোনকুমাৰসাইkia এজন সুদক্ষ অভিনেতা শম্ভুগুপ্ত গুণাকৰ দেৱগোস্বামী অবিনাশ শৰ্মা মানিক আহমেদ ধীৰাজ কুমাৰ শিৱপ্ৰসাদ নাথ মানৱেন্দ্ৰ ৰংহাস চৌধুৰী পল্লৱী শৰ্মা উজ্জ্বলা বৰ্মন ৰাজীৱ কলিতা উৎপল ডেকা ধ্ৰুৱনীল অনুপজ্যোতি চৌধুৰী আদিকে ধৰি বহু ডাঙৰ ডাঙৰ পৰিচালকৰ নাটকত মুখ্য অভিনেতা হিচাপে অভিনয় কৰি আছে অহা 2 ছেপ্টেম্বৰত ইন্দ্ৰজিৎ কাকতি পৰিচালনাত আহিবলগীয়া এখন নতুন সিনেমা কস্তুৰীটো তেওঁ এটা মুখ্য চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব আশা কৰো দৰ্শকসকল চিত্ৰ গৃহলৈ আহিব তাৰ বাবে শ্ৰদ্ধাৰ দৰ্শকসকলক তেওঁ অনুৰোধ জনাইছে ৰং ৰেঙনি জোনাক তিনিওটা চেনেলত সময় সুবিধা মিলাই তেওঁ অভিনয় কৰি আহিছে ইয়াৰে ৰেঙনি চেনেলৰ সপোনৰ ঠিকনা বিচাৰি আৰু লকডাউনৰ সময়ত কৰা কাহিনীবোৰত দৰ্শকৰ ভাল সমাদৰ লাভ কৰিছে ইনু বৰুৱাৰ পৰিচালনাত কৰা দৰিয়লি চিৰিয়েলখনত ৰিয়ান নামৰ চৰিত্ৰটোক দৰ্শকে বহুত মৰমেৰে তেওঁক আকোৱালি লোৱা বাবে তেওঁ সকলোলৈকে কৃতজ্ঞতাও জনাইছে ৰাতি অভিসাৰ বুলি নিৰি নাইনত এখন ওয়েব সিৰিজতো তেওঁ অভিনয় কৰিছিল তাত কৰা চৰিত্ৰটিকো ৰাইজে ভাল পোৱা বুলি জানিব পৰা কৈছে ৰেডিঅ' নাটক মিনি থিয়েটাৰ বাতৰ নাটক আদিতো তেওঁ অভিনয় কৰিছে তেওঁ জনাই যে ভ্ৰাম্যমানৰ পৰাও তেওঁক যোগাযোগ কৰিছে ৰাইজৰ আশীৰ্বাদ পালে আৰু তেওঁৰ বাজেট মিলিলে তেওঁক ভৱিষ্যতে ভ্ৰাম্যমানতো দেখা পোৱা যাব বুলি তেওঁ জনাইছে আৰু এই শিৱসাগৰৰ উদীয়মান অভিনেতাজনক আমি সকলোৱে শুভেচ্ছা জনাইছো তেওঁ যাতে আৰু বহুত আগুৱাই যায় আৰু অসমত এজন সুপৰিচিত অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰে শেষত ভিউৱাৰসকললৈ এটা অনুৰোধ আপোনালোকে যদি মোৰ ভিডিঅ'ছবিলাক ভাল পায় মোৰ গান শুনি ভাল পায় তেনেদৰে আগলৈও এনে ধৰণৰ ভিডিঅ'ছবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত কেৱল এটা কন্টেন্টতে সীমাবদ্ধ নাৰাখি ব্লগছ আৰু মিউজিক দুইটাই দিয়া হয় সেইবাবে আপোনালোকক এইটোৱে ৰিকুৱেষ্ট কৰিলো লগতে মোৰ চেনেলটোৰ ভিডিঅ'ছবোৰ লাইক কমেন্টছ আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো আজিলৈ আহো বাই বাই টেক কেয়াৰ